হেল্ল' গুড মৰ্ণিং গাইজ। আজি হৈছে গৰু বিহু। চ' মই উঠি কিনে বেলেগ একো কৰা নাই। মায়ে কৈছে কি চোতাল মুচ, দিদিজনীৰ বেমাৰ হৈছে চ' আহিব নোৱাৰে। মা এফালে মুচিছে, মই এফালে মুচিছোঁ আৰু ভণ্টিয়ে এফালে মুচিছে। তাৰপিছত আমি ছাগলী গা ধুৱাব গ'লোঁ। যিহেতু আমাৰ 6জনীকৈ গৰু মায়ে বিক্ৰী কৰি দিলে, এতিয়া 7জনী ছাগলী আছে। চ' ছাগলীকেইজনীকে গা ধুৱাই দিছোঁ। আমি ছাগলীটোক গা ধুৱাম। এই চানচিল্ক শ্বেম্পু 1 টকীয়া। চ' এইগিলা ৰেডি কৰিছোঁ, ফোম বনাইছোঁ, এতিয়া ছাগলীক গা ধুৱাই দিম। মা মতেহি সানিব মায়ে, মই মানে চানচিল্ক শ্বেম্পু অলপমান দি ভালকৈ যাতে সিহঁতৰ চুলিকেইডাল চিল্কি মিল্কি হৈ যায়। চ' গৰু ছাগলী গা ধুৱাই আমিও গা ধুই আমি ঔটেঙা মাছ বনালোঁ আৰু পনীৰ বনাই কিনে আমি ভাত খালোঁ। বহুত টেষ্টি হৈছিল খাবৰ কাৰণে। ভিডিঅ' কৰিব নহ'ল, জাষ্ট অলপ ক্লিপ ল'লোঁ। আৰু কি হয়, ঘৰত থাকিলে এই ভিডিঅ' কৰিবলৈ নহয়। তাৰপাছত এইজনী খুচিমণিক মই মোৰ ভিডিঅ' দেখাইছোঁ। তাৰপাছত মা ইফালে বহি আমাৰ দুজনীক চাই আছে আৰু ভণ্টিহঁতে চাদৰ মেখেলা পিন্ধি এনেই ফটো উঠিব, আপডেট দিব, এইবোৰে কাম। কিছুমান এনেকুৱা মানে ভাল লগা কথা হয় যদিও তাৰমানে ক্লিপটো ল'বলৈ পাহৰি যাওঁ, কাৰণ মোবাইল ইমান সময় লগত নাথাকে। ঘৰৰ মানুহবিলাকৰ লগত কথা পাতোঁতেই যায়। চ' আজি ভিডিঅ'টো একদম আধৰুৱা নিচিনা হৈ গ'ল বাৰু। ভণ্টিহঁতৰ মানে ফটো উঠোৱা সেইখিনিলৈকে কৰিলোঁ, তাৰপিছত নেক্সট ভিডিঅ' কৰিব নহ'ল। সোনকালে মই শুইও গ'লোঁ বাৰু, ভাগৰ লাগিছিল এইটো সেইটো কৰি থকাৰ কাৰণে, বা ইঘৰ কৰি আছোঁ। আৰু বাকী ভিডিঅ'গিলা আহি থাকিব, আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'। আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ডোণ্ট ফৰগেট দ্য ছাবস্ক্ৰাইব।